মাহৰ 1 তাৰিখ আপোনাৰ দৰমহা আপোনাৰ একাউণ্টত সোমাল 40,000 টকা। সেই মুহূৰ্তত মনটো বৰ ভাল লাগিল। ভাবিলে এইবাৰ অলপ ছেভ কৰিম, কিন্তু তাৰ দুদিনৰ পিছতে EMIত গ'ল। ঘৰৰ খৰচ পাতি কৰোঁতে খৰচ হ'ল, বজাৰত গ'ল, আমাজন আৰু ফ্লিপকাৰ্টৰ 2-এটা অৰ্ডাৰো দিলে, বন্ধুৰ লগত দুবাৰমান বাহিৰত খাবলৈ গ'ল, আৰু তাৰপিছত UPI ট্ৰেঞ্জেকশ্যনবোৰ চাওঁতে আপোনাৰ চকু কপালত উঠিল। এইবোৰত ইমান টকা গ'লনে? আৰু মাহৰ শেষত আপোনাৰ একাউণ্টত থাকিলগৈ মাত্ৰ 1237 টকা। আৰু তেতিয়া আমি ভাবিলোঁ, হয় দেই, মোৰ কিন্তু দৰমহাটো বৰ কম। কিন্তু যদি মই আপোনাক কওঁ যে আপোনাৰ আচলতে সমস্যাটো আপোনাৰ চেলাৰীত নাই, আপোনাৰ সমস্যাটো হৈছে যে আপোনাৰ টকাখিনিৰ কোনো নিৰ্দিষ্ট ডাইৰেকশ্যন নাই, অৰ্থাৎ ক'ত কেনেকৈ আপুনি খৰচ কৰি আছে আপুনি নিজেই নাজানে। আজিৰ এই ভিডিঅ'ত মই আপোনাৰ সৈতে এটা সম্পূৰ্ণ 40,000 মান্থলি বাজেট বনাম। অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে 40,000 টকা যদি আপোনাৰ দৰমহা হয় বা তাৰ আশে পাশে, তেনেহ'লে আপুনি ক'ত কেনেকৈ খৰচ কৰিব, এই গোটেইখিনি কথা কেনেকৈ এটা বাজেট বনাব। আৰু শেষলৈকে থাকিব, কাৰণ মই আপোনাক এনে এটা চিম্পল ছিষ্টেম দিম যিটো আপুনি এই মাহৰ চেলাৰী আহিলেই লগালগ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া বাজেট মানে নিজকে কিন্তু কষ্ট দিয়া নহয়। বাজেট শব্দটো শুনিলে বহুতেই ভয় কৰে। এতিয়া হয়তো সকলো আনন্দ বন্ধ কৰিব লাগিব, বাজেট সৃষ্টি কৰা মানে ভাবে। আচলতে বাজেট মানে এইটো নহয় যে টকা খৰচ নকৰা। বাজেট মানে হৈছে ক'ত টকা খৰচ কৰা হ'ব সেইটো আগতীয়াকৈ ঠিক কৰি লোৱা। ধৰি লওক আপোনাৰ হাতত 40,000 টকা আছে। যদি আপুনি নাজানে যে 40,000ৰ ভিতৰত কিমান ঘৰলৈ বজাৰ কৰি আনিব, কিমান নিজৰ খাবৰ কাৰণে ৰাখিব, কিমান নিজৰ বাবে ৰাখিব, কিমান ফিউচাৰৰ বাবে ৰাখিব, তেন্তে চেলাৰী যিমানেই নহওক কিয় মাহৰ শেষত কিন্তু টকা নথকাৰ সম্ভাৱনা খুবেই বেছি। এতিয়া আহক প্ৰথমে আমি এই 40,000 টকাক ভাগ কৰি লওঁ। এটা খুব প্ৰেক্টিকেল এটা এক্সাম্পল লওঁ। আপোনাৰ মান্থলি চেলাৰী হৈছে 40,000 টকা, আৰু এই 40,000 টকাক আমি টোটেল 5টা ভাগত ভাগ কৰিম। প্ৰথমটো হৈছে আপোনাৰ নিডছ, অৰ্থাৎ সেই খৰচখিনি যিখিনি খৰচ আপুনি নকৰিলেই নহয়। ধৰক ঘৰৰ খৰচ, ঘৰ ভাড়া, ফুড, ইলেক্ট্ৰিচিটি, ট্ৰেন্সপৰ্ট, মোবাইল বিল আৰু বহুতো কিবা ধৰণৰ এছেঞ্চিয়েল এক্সপেঞ্চেছ। তাৰ বাবদ আপোনাৰ 22,000 টকা খৰচ হ'ল, অৰ্থাৎ সেই খৰচবোৰ যিবোৰ খৰচ জীয়াই থাকিবলৈ সঁচাকৈয়ে লাগে। নেক্সট আহিলে ছেভিংছ আৰু ইনভেষ্টমেণ্ট, আৰু তাৰ কাৰণে ৰাখিলোঁ 8,000 টকা। চেলাৰী পোৱাৰ পিছত বাকী থকা টকাৰে ছেভ নকৰিব। প্ৰথমেই আপুনি 8,000 টকাটো আঁতৰাই ৰাখিব। অৰ্থাৎ আপুনি কেতিয়াও নাভাবিব যে চেলাৰীটো সোমালে তাৰপিছত মই খৰচ কৰিম, খৰচ কৰি হোৱাৰ পিছত যিখিনি থাকিব সেইখিনি টকা মই ছেভ কৰিম। একেবাৰে ভুল ধাৰণা। চেলাৰীটো পোৱাৰ লগে লগে আপোনাৰ যিখিনি এছেঞ্চিয়েল খৰচ সেইখিনিৰ বাবে এটা টকা ৰাখি আৰু তাৰপিছত কিছু অংশ আপুনি নিজৰ ছেভিংছৰ বাবে ৰাখিব, আৰু এইটো হৈছে আপোনাৰ ফিউচাৰৰ চেলাৰী। এইবাৰ আহোঁ আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডৰ বাবে ৰখা টকা 3,000। এইটো আচলতে ইনভেষ্টমেণ্টৰ কাৰণে নহয়, এই টকা হৈছে এই ইমাৰ্জেঞ্চি সময়ৰ কাৰণে। এই ধৰক হঠাৎ আপোনাক চিকিৎসাৰ কাৰণে দৰকাৰ হ'ল, চাকৰিটো হেৰুৱাবলগীয়া হ'ল, ঘৰত ডাঙৰ সমস্যা আহিলে, তেতিয়া এই ইমাৰ্জেঞ্চি ফাণ্ডৰ টকাখিনিয়ে আপোনাক যথেষ্ট সহায় কৰে। আৰু তাৰপিছত আহিলে একেবাৰে লাষ্টত এনজয়মেণ্ট বা ৱান্টছ, অৰ্থাৎ যিখিনি মোৰ প্ৰয়োজন নহয় কিন্তু মই যিখিনি বিচাৰোঁ। যিহেতু মই দৰমহা পাইছোঁ, চাকৰি এটা কৰোঁ, গতিকে মোৰো মন যায় কিবাত খৰচ কৰিবলৈ, অলপ ওলাই যাবলৈ, নিজৰ কাৰণে কিবা এটা কিনিবলৈ, আৰু তাৰ কাৰণে মই 5,000 টকা ৰাখিলোঁ। আৰু এইটো কিন্তু খুব গুৰুত্বপূৰ্ণ। বন্ধুৰ লগত ওলাই যোৱা, মুভি চাবলৈ যোৱা, শ্বপিঙত যোৱা, নিজৰ হবি পূৰণ কৰা, সৰু সৰু স্মল ট্ৰিপছবোৰত যোৱা, কাৰণ জীৱনততো এইবোৰো লাগে। বাজেট মানে এইটো নহয় যে আনন্দ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া, কিন্তু আনন্দৰ মাত্ৰ এটা লিমিট থাকিব লাগে। তাৰপিছত এটা টকা ৰাখিলোঁ 2,000 টকা। এইটো হৈছে ছেল্ফ গ্ৰ'থ, অৰ্থাৎ আপুনি কিবা এটা কোৰ্চ কিনিলে, কিবা এখন কিতাপ কিনিলে, স্কিল লাৰ্ণিঙত
আপুনি খৰচ কৰিলে, ইণ্টাৰনেটৰ খৰচ বা নিজৰ আৰ্নিং পটেঞ্চিয়েল বৃদ্ধি কৰিবলৈ কিবা এটাত খৰচ কৰিলে। আৰু এই খৰচটো এইটো কাৰণে কৰিব লাগে কাৰণ আজি যদি আপুনি 2000 টকা খৰচ কৰি নিজৰ স্কিলটো ব্যৱহাৰ কৰে তেনেহ'লে সেই স্কিলটোৱে কাইলৈ আপোনাক 20,000 টকা বেছিকৈ উপাৰ্জন কৰিবলৈ দিব। অৰ্থাৎ সৰ্বমুঠ যদি চাওঁ 22,000 টকা, তাৰপিছত 8,000 টকা, তাৰপিছত ইমাৰ্জেঞ্চি ফাণ্ডৰ 3,000 টকা আৰু নিজৰ খৰচৰ বাবে ৰখা 5,000 টকা আৰু লাষ্টৰ 2,000 টকা স্কিলৰ বাবে সৰ্বমুঠ 40,000 টকা। এতিয়া আপোনাৰ হাতত প্ৰতিটো টকাৰ এটা হিচাপ আছে বা প্ৰতিটো টকাৰ বাবে এটা কাম আছে। এতিয়া আপুনি হয়তো ভাবিছে যে মোৰ ভাড়াই হৈছে 15,000 টকা অথবা মই ঘৰত টকা দি থাকিব লাগে আৰু মোৰ মাহিলী EMIও আছে। আৰু এইটো একেবাৰে স্বাভাৱিক। এই বাজেটখন কোনো ফিক্সড ৰুল নহয়। আপুনি আপোনাৰ নিজৰ জীৱন অনুসৰি এই নাম্বাৰসমূহ সলনি কৰি ল'ব লাগিব। যদি আপোনাৰ এচেঞ্চিয়েল এক্সপেন্স অৰ্থাৎ যিসমূহ খৰচ নকৰিলেই নহয় সেয়াৰ পৰিমাণ আপোনাৰ 28,000 টকা হয় তেন্তে 22,000 টকা জোৰকৈ খৰচ কৰিব নালাগে। কিন্তু এটা কথা মনত ৰাখিব, প্ৰথমতে ইনকামৰ পৰা ছেভিংছ কৰিব লাগিব আৰু থকাখিনিহে আমি খৰচ কৰিব লাগিব। এইটো কেতিয়াও কৰিব নালাগে যে প্ৰথমতে ইনকাম কৰিলে তাৰপিছত খৰচ কৰিলে আৰু বাকী থকাখিনি আপুনি ছেভিংছত ৰাখিলোঁ। এই দুয়োটাৰ মাজৰ পাৰ্থক্যটো বহুত সৰু নিচিনা লাগে, কিন্তু এই পাৰ্থক্যটোৱে ফাইনেন্সিয়েল লাইফত এটা বহুত বেছি ডাঙৰ পাৰ্থক্যৰ সৃষ্টি কৰে। প্ৰথমতে ছেভিংছ, তাৰপিছত খৰচ। চেলাৰী অহাৰ দিনটোতে এই কামটো কৰক। এটা প্ৰেক্টিকেল ছিষ্টেম দিওঁ। আপোনাৰ চেলাৰী আহিল 40,000 টকা। তাৰপিছত 30 দিন অপেক্ষা কৰি থাকিব নালাগে কিমান থাকিল, বৰঞ্চ চেলাৰী অহাৰ 24 ঘণ্টাৰ ভিতৰতে আপুনি ছেভিংছ আৰু ইনভেষ্টমেণ্টত 8,000 টকা ৰাখিলে আৰু ইমাৰ্জেঞ্চি ফাণ্ডত 3,000 টকা ৰাখিলে। সেয়া লগালগ আঁতৰাই ৰাখক আৰু তাৰপিছতে বাকী টকাৰে আপুনি মাহটো চলাওক। কাৰণ যদি আপুনি প্ৰথমে খৰচ কৰে আৰু শেষত ছেভ কৰিব বিচাৰে দেখিবগৈ যে শেষত একোৱেই নাথাকিলেগৈ। এতিয়া এটা চেলেঞ্জ দিওঁ। আগন্তুক 7টা দিনত আপুনি এটা কাম কৰক। আপুনি যিমান টকা খৰচ কৰে লাগিলে 20 টকাই হওক, 50 টকাই হওক বা 200 টকাই হওক সকলো লিখি ৰাখক। ধৰক চাহত 20 টকা দিলে, জমেট'ত 300 টকা, অ'টোত 100 টকা দিলে, অনলাইন শ্বপিঙত আপুনি 800 টকা দিলে। UPIৰ এই সৰু সৰু ট্ৰেনজেকশ্যনবোৰক আমি গুৰুত্ব নিদিওঁ, কিন্তু মাহৰ শেষত যদি আমি সকলো যোগ কৰি চাওঁ তেতিয়া দেখিব যে এটা বহুত হেভি এমাউণ্ট হৈ যায়গৈ। অৰ্থাৎ আপুনি মই একো খৰচ নকৰোঁ বুলি ভাবি থাকিলেও এই সৰু সৰু খৰচবোৰে আপোনাৰ মাহত আপোনাৰ একাউণ্টৰ পৰা হাজাৰ টকা উলিয়াই নিব পাৰে। আৰু এটা কথা হয়, সেইটো আপুনি এপ্লাই কৰিব পাৰে, সেইটো হৈছে এটা গল্ডেন ৰুল আছে। আপোনাৰ চেলাৰী যিমানেই নহওক কিয় আপুনি 3টা প্ৰশ্ন নিজকে কৰক খৰচ কৰাৰ আগতে। প্ৰথমে সোধক, এইটো মোৰ প্ৰয়োজন নে ইচ্ছা? 2 নম্বৰতে সোধক, এই যিটো মোৰ বস্তু কিনিবলৈ মন গৈছে সেই বস্তুটো কিনিবলৈ 24 ঘণ্টা মই অপেক্ষা কৰিব নোৱাৰোঁনে? আৰু 3 নম্বৰতে সোধক, এই খৰচটোৱে মোৰ ফিউচাৰ ফাইনেন্সিয়েল গ'লত কিছু পিছুৱাই দিব নেকি? বিশেষকৈ 1,000ৰ পৰা 5,000 টকাৰ ভিতৰত যদি কিবা নন এচেঞ্চিয়েল পাৰ্চেছ কৰাৰ আগতে 24 ঘণ্টাৰ এই ৰুলটো ব্যৱহাৰ কৰক। অৰ্থাৎ পুতুককৈ খৰচটো কৰি নিদিব। খৰচটো কৰাৰ আগতে 24 ঘণ্টা সময় নিজক দিয়ক আৰু তাৰপিছত ভাবক এই খৰচটো কৰাৰ সঁচাকৈ প্ৰয়োজন আছেনে? মোক সঁচা অৰ্থত বস্তুটো লাগেনে? কাৰণ দেখা যায় যিটো বস্তু আমাৰ হঠাৎ দৰকাৰ হয় যেন লাগে, কিন্তু অলপ দেৰিৰ পিছত বা 2 দিনৰ পিছত এনেকুৱা হয় যে বস্তুটো নহ'লেও হ'লহেঁতেন। এইবাৰ আহোঁ, ইমাৰ্জেঞ্চি ফাণ্ড কিয় গুৰুত্বপূৰ্ণ এই কথাটো জানি লওক। ধৰি লওক আপুনি প্ৰতি মাহে 8,000 টকা ইনভেষ্ট কৰি আছে, কিন্তু হঠাৎ আপোনাৰ মেডিকেল ইমাৰ্জেঞ্চি হ'ল, 50,000 টকা লাগিল, ইমাৰ্জেঞ্চি ফাণ্ড নাই। তেতিয়া কি কৰিব? ক্ৰেডিট কাৰ্ড সহায় ল'ব বা পাৰ্চনেল লোন ল'ব বা বন্ধুৰ পৰা ধাৰ ল'ব আৰু এইবোৰত লগালগ আহি পৰিব ইণ্টাৰেষ্ট। গতিকে প্ৰথমে মই ইনভেষ্ট কৰিম নহয়, প্ৰথমে মই মোৰ ইমাৰ্জেঞ্চি ফাণ্ড ৰাখিব লাগিব, তাৰপিছত মই ইনভেষ্ট কৰিম। এই বাজেটটো আচলতে কিহৰ বাবে?
এই বাজেটটোৰ উদ্দেশ্য কেৱল 40,000-ৰ পৰা 8,000 ছেভ কৰা নহয়। ইয়াৰ উদ্দেশ্য হৈছে যে আপোনাৰ টকাৰ ওপৰত আপোনাৰ কণ্ট্ৰলটো ঘূৰাই অনাটো। কাৰণ টকা কম হোৱাৰ বাবে আমি সদায় ফাইনেন্সিয়েল ষ্ট্ৰেছত থাকিব নালাগে। কেতিয়াবা সমস্যা হয় আমি কিমান উপাৰ্জন কৰোঁ সেইটো নহয়, আমি কিমান ভালদৰে টকাসমূহ মেনেজ কৰোঁ সেইটোৰ কাৰণে আচলতে চিন্তাবোৰ হয়। 40,000 দৰমহাৰে এটা ডিচিপ্লিন যদি গঢ়ি তুলিব পাৰে তেনেহ'লে কাইলৈ 60,000 টকা চেলাৰী পালেও সেই ডিচিপ্লিনটো লগতে লৈ যাব। কিন্তু 60,000 পায়ো যদি সকলো খৰচ হৈ যায় তেতিয়া চেলাৰী বাঢ়িলেও কিন্তু আপোনাৰ ফাইনেন্সিয়েল ফ্ৰীডম কেতিয়াও নাহে। এতিয়া ভিডিঅ'টো পষ্ট কৰাৰ আগতে এখন পেপাৰ লওক। ওপৰত লিখক মাই 40,000 মানি প্লেন। তাৰপিছত 5টা হেডিং লিখক। প্ৰথমটো হৈছে নিডছ, তাৰপিছত হৈছে ছেভিংছ আৰু ইনভেষ্টমেণ্ট, তাৰপিছত ইমাৰ্জেঞ্চি ফাণ্ড, তাৰপিছত ৱান্টছ অৰ্থাৎ যিবোৰ আপুনি বিচাৰে, তাৰপিছত হৈছে ছেল্ফ গ্ৰ'থ আৰু প্ৰতিটোৰ কাৰণে কিমান টকা আপুনি ৰাখিব বিচাৰে সেইটো নিৰ্ণয় কৰি লওক। আৰু সকলো মিলি 40,000 টকা হ'ব লাগিব। আপোনাৰ নাম্বাৰছ আৰু মোৰ নাম্বাৰছৰ দৰে হ'ব লাগিব বুলি কোনো কথা নাই, কাৰণ পাৰ্চনেল ফাইনেন্স মানে পাৰ্চনেলাইজড। আপোনাৰ ৰেণ্ট বেলেগ, আপোনাৰ ফেমিলি ৰেছপনচিবিলিটি মোৰ লগত নিমিলে, আপোনাৰ ধাৰ মোৰ লগত নিমিলে, আপোনাৰ চিটিখন মোৰ লগত নহয়, আপোনাৰ লাইফষ্টাইল মোৰ লগত নিমিলে। গতিকে বাজেটখনো নিশ্চয় মোৰ সৈতে একেবাৰে সম্পূৰ্ণ নহয়, অলপমান ইফাল সিফাল হ'ব। কিন্তু মই যেনেদৰে কৈছোঁ যে 5টা ভাগত আপুনি আপোনাৰ টকাখিনি ভগাই ল'ব লাগে সেইটো কিন্তু ফ'ল' কৰক। গতিকে 40,000 টকা চেলাৰী কম হ'ল নেকি? হয়তো কিছুমান মানুহৰ বাবে কম হয় আৰু কিছুমানৰ বাবে এয়া যথেষ্ট। কিন্তু এটা কথা নিশ্চিত যে আপোনাৰ 40,000 টকা ক'লৈ গৈ আছে সেইটো নাজানিলে 1 লাখ টকা দৰমহা হ'লেও কিন্তু কম যেন লাগিব পাৰে। আৰু যদি আপুনি প্ৰতিটো টকাৰ কাম ঠিক কৰি দিয়ে সেই একেটা 40,000 টকাই আপোনাৰ ফিউচাৰৰ ফাউণ্ডেশ্যন হ'ব পাৰে। মনত ৰাখিব, বাজেট মানে জীৱনটো আচলতে উপভোগ নকৰা নহয়। বাজেট মানে হৈছে আজিৰ আনন্দৰ লগতে কাইলৈৰ শান্তিৰ বাবেও অলপমান টকা আঁতৰাই ৰখা। মই টুলুমণি, পুনৰ লগ পাম এনেধৰণৰ কণ্টেণ্টৰ সৈতে পুনৰ নেক্সটটো ভিডিঅ'ত। আৰু শেষত পুনৰবাৰ কওঁ, বেছি টকা উপাৰ্জন কৰাটোৱে ফাইনেন্সিয়েল ছাকচেছ নহয়। আপোনাৰ উপাৰ্জন কৰা টকাখিনি আপোনাৰ সৈতে কাম কৰিব পৰাটোৱে আচলতে ফাইনেন্সিয়েল ছাকচেছৰ আৰম্ভণি। আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু লগতে কওঁ চেনেলটো কিন্তু নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব।